সৃষ্টিৰ দিনৰে পৰা নিয়তিৰ সতে হেৰা মানুহৰ সংগ্ৰাম অক্ষয়। পল অনুপলে পলে সময় শিকাই থাকে, ইতিহাসে সেই কথা কয়। নমস্কাৰ। সৰ্বপ্ৰথমে আপোনালোক সকলোলৈকে আমি আন্তৰিক সেৱা যাচিছোঁ। লকডাউনৰ এইকেইদিনত মনৰ ভিতৰত খুন্দিয়াই থকা কিছু কথা কবিতাৰ ৰূপ দিব বিচাৰিছোঁ। নাজানো আমি কিমান সফল হৈছোঁ। সেই কথাখিনিকে মই মাধুৰ্য চেতিয়া আৰু মোৰ সহধৰ্মিনী পূজা বৰুৱা চেতিয়াই আপোনালোকলৈ আগবঢ়াইছোঁ। কবিতাটিৰ শিৰোনামা সময় চিৰ মহাসত্য। মহাশূন্যৰ গজালিৰ সৃষ্টিৰ আদিতে অনাদিৰো অনাদিৰ বুকুৰ পৰা শাসন্দিয়ে বৈ অহা এক অনন্ত ধাৰা। সৃষ্টিৰ তুলিকা আঁকি স্থিতিৰ অদৃশ্য সূতাৰে বন্ধা ত্ৰিভুৱন দোলায়িত এটি মাথোমাত্ৰা বিমূৰ্ত স্থিত প্ৰজ্ঞময় চিৰ যৌৱনা সময়। মোৰেই বুকুচাত বায়ু পানী মাটি তিনিওতে অনুভূত হ'ল ক্ষুদ্ৰাতিতকৈ ক্ষুদ্ৰতৰ বৃহততকৈ বৃহত্তৰ ৰক্ত মাংস নতুবা সেউজীয়াৰ কত যে জীয়ৰ প্ৰাণ প্ৰতিমা। কিন্তু এয়া কি? ঘনে ঘনে স্বপ্ন ভংগৰ দাৰুণ আঘাতত ছিন্ন ভিন্ন বিদাৰ্ণ বুকু মোৰ। ডাইনছৰ ৰূপী ৰাক্ষস আৰু দানৱ ৰূপী মানৱৰ লোলুপ জিভা তীক্ষ্ণ দাঁতৰ চেপাত আৰু অস্ত্ৰৰ ঝনঝননিত মহাতংকিত হৈ পক্ষু পক্ষী আৰু সেউজীয়া প্ৰকৃতিয়ে মৃত্যুৰ ক্ষণ গণি চকুলো টুকিছে। হতভম্ব সচকিত হৈ মই পুনঃ নতুনৰ পণ লৈ উচ্ছৃংখল ৰুধিবলৈ বহুবাৰ ৰচিছো মই ধ্বংসৰ ইতিহাস জুৰাছিক মহেঞ্জোদাৰো নতুবা হৰপ্পাৰ। পূবৰ পৰা পশ্চিমলৈ উত্তৰৰ পৰা দক্ষিণলৈ ভূমিৰ পৰা ভূমালৈ নিনাদিত হয় মই নিষ্ঠুৰ নিয়তি। পৃথিৱীৰ অসুখ মাতৃ অসুস্থ কি যে বিচিত্ৰ বিভূষণ। অসুস্থ কাৰ অসুখ কিহৰ অসুখ? হেৰৌ চকু থাকিও অন্ধ অহংকাৰী অনাচাৰী ভ্ৰষ্টাচাৰী দৈত্যৰূপী মানৱ। তহঁতি আজি যাক অসুস্থ বুলিছ সেই পৃথিৱীৰ নিষ্পভ মুখত আজি দেখোন স্বস্তিৰ মনালিছা হাঁহি। নহবই বা কিয় দিনমণিৰ সতে উঠা ফেহুজালি পুৱাতে বহু দিনৰ মূৰত ধৰিত্ৰীয়ে ৰহ লাগি শুনিছে মুক্ত বিহংগৰ সুমধুৰ কাকলি। সৰু পতংগটিৰ পৰা বনৰ পশুলৈ সকলোৱে নিজৰ পুৰণি আপোন আৱাস জনশূন্য ৰাজপথত মুক্ত মনে বিচৰণ কৰিছে। কাৰখানাৰ কলা কলা ধোঁৱাৰ চামনি গছিলত আজি কিমান দিনৰ মূৰত যে পৃথিৱীখনে
নীলাভ আকাশখন দেখিছে আচলতে কিছুদিনৰ পৰা ক্ৰমশ সুস্থ হৈ উঠিছে বঘুমতী কাৰণ মোৰ কুপদৃষ্টিত এতিয়া স্বেচ্ছাই গৃহবন্দী স্বাৰ্থপৰ উদ্ভ্ৰান্ত বৰ্বৰ প্ৰকৃতিৰ একছত্ৰী সম্ৰাট হ'ব খোজা বিবেক শূন্য মানৱ ভালদৰে বুজো মই তহঁতৰ অতুৎসাহী দাম্ভিকতাৰ জ্ঞান বিজ্ঞান আৰু প্ৰযুক্তিৰ পৰিধি দেখিও নেদেখা জানিও নজনা নিবুধৰ দল বাৰে বাৰে নুবুজাৰ ভাও ধৰি কিয় ত্ৰাহি ত্ৰাহি মধুসূদন কোঁৱৰ ভূমিকম্প চুনামি প্লেগ নতুবা কৰোণাৰ হাতত ধৰাত জীৱৰ জন্ম কিয় মৃত্যু কিয় ইয়াৰ আৰম্ভই ক'ত অন্তই বা ক'ত ঘূৰিছে কেনেকৈ চৰাচৰ বিশ্ব নিজস্ব পথত যাৰ উত্তৰত তহঁতবোৰ এটি মাথো মহাশূন্য য'ৰ পৰাই অসুস্থতাৰে অন্ধতাৰেৰে ৰচিছ ভাগে ভাগ কৰি বিধে বিধ কৰি অপব্যাখ্যাৰে ধৰ্মশাস্ত্ৰৰ এলান্ধুকলীয়া মন্ত্ৰ সংকীৰ্ণতাৰ ভণ্ড অনীতিৰ বাবে কেৱল দণ্ড আৰু দণ্ড নহয় ভুলকৈ নুবুজিবি তহঁতি বিজ্ঞান আৰু ধৰ্মৰ নিন্দা কৰা নাই মই মোৰ এই অবিৰত যাত্ৰাত শৃংখলিত মাত্ৰাত বিশ্ব সৃষ্টিৰ প্ৰতিটো কোণতে আছে বিজ্ঞান আৰু ধৰ্মৰ সতে সৰ্বগুণাকৰৰ মোহনুসু বিম্বিত সহবাস হে মোৰ প্ৰিয় মানৱ তোমালৈ বিদ্বেষ নাছিল মোৰ নাই মোৰ নাৰাখো বহুদিন ছন্দহীন এই স্থবিৰতা কাৰণ তুমিতো মোৰ সমৃতৰ সন্তান কেৱল দিয়া মাথো সহাৱস্থানৰ সঁচা প্ৰতিশ্ৰুতি তুমি বুজা মাথো তুমি আজি বুজা মই সৰ্বস্ৰষ্টা প্ৰকৃতি অবিনশ্বৰ সৰ্বশক্তি সৰ্বকৰ্মৰ বিশ্ব নিয়ন্তা মই সময় চিৰ মহাসত্য চিৰ মহাসত্য চিৰ মহাসত্য